উত্তৰ-পূব ভাৰতত বেংক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা তথা উত্তৰ-পূব ভাৰতৰ ভিতৰত স্থাপন কৰা প্ৰথমটো বিত্তীয় প্ৰতিষ্ঠান ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া পাছলৈ ভাৰতীয় ষ্টেট বেংক হিচাপে নামাকৰণ হোৱা ডিব্ৰুগড় শাখাই গৌৰৱোজ্জ্বল 100 বছৰ সম্পূৰ্ণ কৰিলে। 1923 1 মেত স্থাপন হোৱা বিত্তীয় প্ৰতিষ্ঠানটোৰ 100 বছৰ সম্পূৰ্ণ উপলক্ষে বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয়। দেশৰ ঘাট প্ৰতিঘাত, ৰাজনৈতিক প্ৰেক্ষাপটৰ যুগান্তকাৰী পৰিৱৰ্তন, সামাজিক অৰ্থনৈতিক উত্থান পতন, স্বাধীনতা আন্দোলন, দ্বিতীয় বিশ্বযুদ্ধ ইত্যাদি বিভিন্ন সময়ৰ সাক্ষী হোৱা ভাৰতীয় ষ্টেট বেংকৰ ডিব্ৰুগড় শাখাই শতবৰ্ষ উপলক্ষে হেমন্তক শীৰ্ষক এক গ্ৰন্থ উন্মোচন কৰে। বেংকটোৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়া জ্ঞান প্ৰকাশ শৰ্মাই আধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখনৰ উন্মোচন কৰে বিশিষ্ট লেখক কানৈ কলেজৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰতিষ্ঠা সাহিত্যিক মিতভাষৰ স্ৰষ্টা ডক্টৰ নগেন শইকীয়াই বেংকটোৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ লোৱা সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাকে ধৰি সংশ্লিষ্ট সকলোকে শ্ৰদ্ধাৰে স্মৰণ কৰি এই গ্ৰন্থখনিয়ে শতবৰ্ষৰ এক বিৰল স্মৃতি আৰু ঐতিহ্য ধৰি ৰাখিব বুলি কয়। লগতে অনাগত দিনত উত্তৰ পূৰ্বাঞ্চলত বেংক প্ৰতিষ্ঠাৰ ইতিহাসৰ সৈতে প্ৰয়োজনীয় গৱেষণাৰ বাবে বিশেষভাৱে সমলৰ যোগান ধৰিব বুলি কয়। অনুষ্ঠানত ডিব্ৰুগড় ক্ষেত্ৰীয় কাৰ্যালয়ৰ ক্ষেত্ৰীয় প্ৰবন্ধক নীৰজ কুমাৰ শ্বাহ, ডিব্ৰুগড় প্ৰশাসনিক কাৰ্যালয়ৰ মুখ্য প্ৰবন্ধক অংশুমান বৰদলৈ, মুখ্য প্ৰবন্ধক সুনীল প্ৰসাদ, প্ৰশাসনিক কাৰ্যালয়ৰ চিফ মেনেজাৰ কৃষ্ণকান্ত কুটুম, জ্যেষ্ঠ সাংবাদিক শৰৎ নেওগ, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মঞ্জিত বৰা, কাৰ্যকৰী সভাপতি ৰতন হাজৰিকা, সম্পাদক ৰাতুল গোহাঁই, ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক অনিল পোদ্দাৰ, উপসভাপতি মানৱ দত্ত, লেখক সুমন দত্ত, যাদৱ গগৈৰ লগতে শাখাটোৰ বৰ্তমানৰ বিষয়া কৰ্মচাৰী, অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীকে ধৰি শতাধিক গ্ৰাহক আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। শ্যামন্তক নামৰ এখন স্মৃতিগ্ৰন্থ আজি উন্মোচন কৰা হয়। ইয়াৰ এইটো তৃতীয় সংস্কৰণ। প্ৰথম সংস্কৰণটো 1998 চনত 75 বছৰ হওঁতে প্ৰকাশ কৰা হৈছিলে। দ্বিতীয়টো সংস্কৰণ 2013 চনত যেতিয়া আমাৰ 90 বছৰ সম্পূৰ্ণ হৈছিলে তেতিয়া প্ৰকাশ কৰা হৈছিলে আৰু এই বছৰ মে'ত আমি 100 বছৰ সম্পূৰ্ণ কৰিলোঁ। সেই উপলক্ষে এখন স্মৃতিগ্ৰন্থ ইংৰাজী আৰু অসমীয়া দুটা ভাষাতে প্ৰকাশ কৰি ওলোৱা হয়। এই স্মৃতিগ্ৰন্থখন মূলতঃ ডিব্ৰুগড়ৰ ওপৰত প্ৰকাশ কৰা হৈছে। ডিব্ৰুগড়ৰ ঐতিহ্য বা ডিব্ৰুগড়ৰ বিষয়ে বা ভাৰতীয় ষ্টেট বেংকৰ ঐতিহ্যৰ ওপৰত বিভিন্ন প্ৰবন্ধ ইয়াত প্ৰকাশ কৰা হৈছে। আশা কৰোঁ সকলোৱে এই স্মৃতিগ্ৰন্থখন আদৰি ল'ব। 1923 চনত ডিব্ৰুগড়তে প্ৰথম উত্তৰ পূবৰ বেংক সেৱা আৰম্ভ হৈছিলে। তেতিয়া ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া ডিব্ৰুগড় শাখা আছিলে, যিটো পৰৱৰ্তী সময়ত ষ্টেট বেংক অৱ ইণ্ডিয়া ডিব্ৰুগড় শাখা হ'ল। এইটো ইতিমধ্যে 1 মে 2023ত 100 বছৰ সম্পূৰ্ণ কৰিছে। এই 100 বছৰ সম্পূৰ্ণ কৰা অৱস্থাত এই অনুষ্ঠানটোত কাম কৰি যোৱা সকলোবোৰ অৱসৰী আৰু বৰ্তমানৰ কৰ্মচাৰীয়ে মিলি এটা অনুষ্ঠান কৰিলে 1 মে'ত। সেই অনুষ্ঠানৰ পিছতেই এখন মেগাজিন, যিখন 100 বছৰৰ শতবৰ্ষৰ ওপৰত ইতিহাস হিচাপে আজি উন্মোচন হ'ল। এই উন্মোচন কৰিবলৈ আমাৰ মুখ্য অতিথি ডক্টৰ নগেন শইকীয়া ছাৰে আহিলে আৰু এই যিখন আমাৰ শ্যামন্তক স্মৃতিগ্ৰন্থ, এই শ্যামন্তক স্মৃতিগ্ৰন্থখনৰ নামটো যেতিয়া আমাৰ 75 বছৰীয়া অনুষ্ঠান হৈছিলে তেতিয়া ডক্টৰ নগেন শইকীয়া ছাৰেই দিছিলে। গতিকে সেই নামটো আমি একে ৰাখি এইখন শতবৰ্ষত আমি উলিয়ালোঁ।